এই আমাৰ মৰমৰ ককাইদেউ ঘৰলৈ আহিছিলোঁ ককাইদেউ ঘৰলৈ আহোঁতে ৰাস্তাতে মৰমৰ ভতিজাকেইজনী পালোঁ ইমান ভাল লাগিছে চেহেৰাবোৰ ইমান ধুনীয়া ছোৱালী হ'ল দাংবদী ল'ৰা হ'ল জেং আয়ো জেংঠাল পালে দাংবদীয়ে কেনেকৈ আঁকোৱালি লৈ আয়ো দাংবদী লমা লমে লাগে ছোৱালীজনী কাইলৈ পৰা আজিৰ পৰা ম্যাদী পতা হ'লগৈ ন আইও নেকান্দিবা দেই দুখ নকৰিবা হা ছোৱালী হ'ল দাংবদী ল'ৰা হ'ল জেং আৰু জেংঠাল পালে দাংবদীয়ে কেনেকৈ আঁকোৱালি লয় হা মাকক থাকোঁতে একচনীয়া পতা তাৰপৰা ম্যাদী পতা হৈ যায় কি মজা অঁ মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ বাৰী বাঁহ গাছ তোমালোকক কৈছা কথাটো বুজিছা কি ধুনীয়া ডাইলগ ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব ভিন্দো যাব সময়ত বাইদেৱে কেনেকৈ বাই বাই দি হুগে খুন্দা মাৰি ধৰে এবাৰ পিন্ধি বুমাই দিবলৈ মন যায় বেজি নকওঁ ইমানতে কৈ সামৰণি মাৰিছোঁ নমস্কাৰ নমস্কাৰ মোৰ নামটো নিৰঞ্জন গগৈ অসমে চিনি পায় জুবিন দা মিহিন দা দেৱজিৎ দা উকিল দা এইকেইটা দাই থৌ মাথৌ কৰি আছে না